হেল্ল' গাইছ, মই ভালুক চেনেলটোত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এয়া চাওক, বম আজি বেডমিণ্টন চলি আছে, এখন বেডমিণ্টন ফিল্ড। এইটো মোৰ লগৰ চলি এইগিলা এইটো মিগেন। এই বম এইটো বেডমিণ্টন প্লেয়াৰ অসমৰ বাহিৰৰ পৰা আনিছো, লণ্ডনৰ প্লেয়াৰ এইটো। क्या क्या कहना क्या चाह रहे हैं भाई आप? शाबाश बेटा, बहुत बढ़िया। বাকী এইগিলা উৰিষ্যাৰ প্লেয়াৰ, সেইটো কলাটো সি বিয়া উঠছি, দুটা চলিৰ বাপেক। চাব পাৰে আজি পৃথিৱীৰ ভিতৰত কম দামী খানাটো আমি আয়োজন কৰি আছো। পৃথিৱীৰ ভিতৰত কম দামী খানা মাত্ৰ 30 টকাতে আপোনালোকে হামলি খাব পাৰিব, গলগলীয়াকে বমি কৰাকে খাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, অকণমান দেৰিকে দি আছো দিয়ক। इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? পৃথিৱীৰ ভিতৰত কম দামী খানাটো জুই ধৰা আছে। বৰ্তমান অগ্নি সংযোগ কৰি আছো আমি, চৌকা এইটো বম ডাঙা চৌকা, কৰাই চৰাই আহি আছে গাইছ। পৃথিৱীৰ ভিতৰত কম দামী খানা মাত্ৰ 30 টকাকে তুলিছো আমি। আজি খাম ৰুটি, আলু ভাজা। সম্পূৰ্ণ ভিতৰত চাই থাকক, আজি হামলি খাৱা হ'ব মাছে। গাছ পৃথিৱীৰ ভিতৰত কম দামী খানাটো আলু ধোৱা অৱস্থাত সেয়া ধুই আছো বৰ্তমান। আলুখিনি ৰুকি চাফা কৰি দিম, তাৰপিছত আমি ৰুটি বেলাম বলক আৰু বাকী দেখাই আছো। এয়া চাওক, পৃথিৱীৰ ভিতৰত কম দামী খানাটোৰ আয়োজন চলি আছে। ৰুটি চুটি সেইগিলা ৰুটি চুটি কিবা কিবি বনাই আছে। এই বম এইখিনি হাপলা হেন হাতীৰ কাণ হেন ৰুটি চাব পাৰে গাইছ। এগলা অলপ দেৰিকে আমি হামলি খাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু জিভাৰ পানী গেলা টুপুত টাপাতকে পৰি থাকিব দিয়ক। চাওক গাইছ, বৰ্তমান কৰাহীত আমি দিছো পিঁয়াজ দি আছো, বৰ্তমান ফ্ৰাই কৰি আছো। অকণমান ৰঙা হ'লে আমি ইয়াত বহাই দিম আলু। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই হালিবা আলু বৰ্তমান মাৰা বৰ্তমান আলু দমটো সিজি আছে, এনেকা উতালাই আছে খকমককে চাব পাৰে কি ধুনীয়া এখন আলুৰ দম। এতিয়া আমি খোৱাৰ পিছত আমি ৰুটি দি খাম, আপোনালোকে চাই থাকিব। বৰ্তমান ফাইনেলি আমাৰ খাদ্য খাব ভোজন দিব হৈছে ইয়াৰ টাইম। পাৰি দিছো, এতিয়া বৰ্তমান হামলি খাব লাগে। এয়া বৰ্তমান দিব আমাক চব্জি দিব অকণমান দেৰিকে, চাই থাকক ভিডিঅ'টো, অলপ স্কিপ নকৰিব দে। এ চাওক, বৰ্তমান আমাৰ খাৱাৰ টাইম হৈ গৈছে। খাব লাগে ভোজুমন নাম কৰি হামলি খাব লাগে গাইছ। এগলা চাওক বম ভগাটোৰ গেলা, ময়ে ভগাটোৰে এতিয়া বৰ্তমান খাৱা হ'ব। এইটো এটা ৰুটিৰ খানা আজি পৃথিৱীৰ ভিতৰত এইটো একদম আমাৰ ভিকাৰী খানা খাই আছো আমি। পৃথিৱীৰ ভিতৰত একদম 30 টকাতে জব্দ খানা। এনেকুৱা খানা পৃথিৱীৰ কোনো এখন 5 ষ্টাৰ হোটেলত আপোনালোকে খাব নাপাব। এখন চৰাই মাৰি আহক, নাহৰবাৰী চুপাত আহিলে খাব পাৰিব। থেংক ইউ। বৰ্তমান গাইছ খোৱা লোৱা গোটেই ফিনিছ হৈ গ'ল। চাওক, পুৰা পাত চাফা কৰি দিছো। তাৰমানে কি আৰু পুৰা হামলি মাৰি দিছো, পুৰা চাফা হৈ গৈছে, ফিনিছ। আপোনালোকে চাব পাৰে পুৰা এইগিলা পুৰা ৰাউণ্ডকে পুৰা হামলি খাইছো। মাত্ৰ 30 টকাৰ খানা, কিন্তু খানা জব্দ হৈছিল দেই, তামাম হৈছিল। এ চাওক, সেইটো খায়ে আছে বা কি বকা সুৰে এইটো মা আছে দালানা মুখ এখন। সেয়া পুৰা মাছি হামলি খাইছি, চাব পাৰে গাইছ। পুৰা খা হাঁহৰ মাছেদি খা এনে কৈছো দেই। সেয়া চাওক চিন্ময়, এইটো আমাৰ গাঁৱৰ মইনা বুলি মাতো চবে। আমাৰ মৰমৰ জেণ্ডাৰটো ইয়াৰ অকণমান বেলেগ, স্ত্ৰীলিংগ পুলিংগ দুটাও আছে কেটেগৰী। এনেকুৱাই মাতো আৰু ফাইনেলি কালিৰ ভিডিঅ'টো ৰাতি আপলোড দিয়া নহ'লক, চ' আজি আপলোড দিম। এতিয়া আপলোড হৈ আছে। চ' আপোনালোকে যোনে ভিডিঅ'টো চাই ভাল পালে, চ' চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেইখিনি যিমান যি আছে, বেল আইকন যিমান যি আছে ইউটিউবত চব গলা টিপি খটলি দিলি হ'ল পুৰা। সেয়া এইখিনিৰ পৰাই আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত ঘটিল বুলি মই ঘোষণা কৰিলো।